নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে মোৰ মৰমৰ বাৰীখনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলকচোন বাৰীখনলৈ যাওঁ। আজি এয়া কেপচিকাম পূৰা ৰঙাকৈ পকি আছে, তাকে বোলো ছিঙি লওঁ। কেইটামান মায়ে আগতীয়াকৈ ছিঙিয়ে থৈছিলে, আমাৰ আছে 3-4 জোপামান। আগফালে জোপাৰ পৰা মায়ে ছিঙিলে, এতিয়া মই পাছফালৰ কেইজোপাত ছিঙিবলৈ যাওঁ। আৰু আমাৰ কেমেৰামেন মা হয়, কিন্তু কেমেৰাটো ভালকৈ ধৰিব নজনাৰ দুখত মই ভালকৈ দেখুৱাবলৈ নোৱাৰিলোঁ। মই ভাবিছিলোঁ ভালকৈ দেখুৱাইছে বুলি, আপোনালোকে ধৰিব হয়তো পৰা নাই কেপচিকামখিনি। পাছত যেতিয়া ছিঙিম তেতিয়া ধৰিব পাৰিব। আৰু ষ্টেণ্ডডাল লৈ দিবৰ কাৰণে জোৰ কৰি আছোঁ, কিন্তু এতিয়ালৈকে মোক ষ্টেণ্ডডাল লৈ দিয়া নাই। আপোনালোকৰ সঁহাৰি পালে খুব সোনকালে লৈ দিব। মানে ইমানকৈ ভিউজ অহা নাই, ছাবস্ক্ৰাইবাৰ হোৱা নাই কাৰণে মোক ষ্টেণ্ড একো লৈ দিয়া নাই। যদি ভিউজ আহে, ছাবস্ক্ৰাইবাৰ বাঢ়ে, তেতিয়া লৈ দিব আৰু আগফালে 2-3 জোপামান আছে, আৰু পাছফালৰ জোপা বেছিকৈ লাগিছিলে। আগফালৰ জোপাও লাগিছিলে, মই দেখুৱাবলৈ নহ'ল, আগতীয়াকৈ ছিঙি লৈ আনিছিলে। আৰু এইজোপা আৰু অকণমানি সৰু জাতৰ, আৰু আপোনালোকে হয়তো জানেই, মই বেলেগকৈ ক'ব নালাগে। আৰু এটা মোৰ কওঁতে ভুল হৈ গ'ল, মানে কেইজোপা বুলি কৈছোঁ, পাছফালে এজোপাই আছে অকল, সেইটো কাৰণে বুজাই দিছোঁ। কেইজোপা বুলি কৈছে যদি অকল এজোপাৰ পৰাই যে ছিঙিছে বুলি আপোনালোকে হয়তো ক'ব পাৰে। এজোপাই আছে ইয়াতে, এজোপাতে ইমানখিনি লাগিছে। আৰু এয়া যিখিনি পকি আছে সেইখিনি মই গুটি উলিয়াই মেলি থৈ দিম আৰু পচাম। আপোনালোকক নিশ্চয় দেখুৱাম। গুটি ওলোৱাখিনি নেদেখুৱালেও মই যেতিয়া পচাম তেতিয়া দেখুৱাম, কাৰণ কেতিয়াবা নিমিলে দেখুৱাবলৈ। তথাপি পাৰিলে মানে মই নিশ্চয় দেখুৱাম। আৰু এই গছজোপা একেবাৰে মানে অকণি পোৱালি, তথাপি ইমানখিনি লাগিছে। আৰু ওজনো বাঢ়ি গৈছে। কেতিয়াবাই ছিঙিব লাগিছিলে, কিন্তু এইফালে শাক ঘৰত আছিলেই, সেইবাবে ছিঙা নাছিলোঁ। এনেই শাক মই নষ্ট কৰি বেয়া পাওঁ, বেলেগে নষ্ট কৰা দেখিলেও মই খুব মানে বেয়া লাগে। আৰু ওজনটো কমক বুলি এতিয়া মই ছিঙি দিছোঁ, আৰু লগতে শাকো নাই ঘৰত, তাকে কেপচিকাম কেইটামান ভাজি খাব লাগিব। আৰু এনেকুৱা যদি 10 জোপামান হয় নহয়, আপোনালোকে ধুনীয়াকৈ বিক্ৰী কৰিব পাৰিব সপ্তাহে। সিমান আৰু যত্ন কৰিব নালাগে। বাকী যিখিনি আৰু এজাত নাথাকে জানো ডাঙৰ নিচিনা, মই সেইটো ৰুইছিলোঁ। খুব পানী বুৰিলে, বস্তাতে ৰোৱা হৈছিলে, তথাপি পানী বুৰিলে, এবাৰেই লাগিলে 4-5টামান, তাৰপাছত মৰি থাকিলে। এজোপা কিন্তু তেনেকুৱা একো মই অসুবিধা পোৱা নাই। এইটো অকণমান বেমাৰটো কমো থাকে চাগে। 20 জোপামান হ'লেতো আপোনালোকে বজাৰতে বিক্ৰী কৰিব পাৰিব। 10 জোপামান হ'লে বাৰু গাঁৱতে ল'ব। এইবাৰ ভাবিছোঁ অকণমান বেছিকৈ কৰিম বুলি, কি হয় আৰু এয়া ছিঙি মেলি হৈ গ'ল। কেমেৰাত আপোনালোকে হয়তো বেছি সৰু দেখিছে, কিন্তু সিমানো সৰু নহয় দেই, যথেষ্টখিনি ডাঙৰেই আছিলে। আৰু ইমান ধুনীয়া পকি আছে, সেইখিনি নপচোৱাকৈ মই থাকিবলৈ নোৱাৰোঁ, পচাই মেলি ল'ব লাগিব। কেঁচাও কেইটামান ছিঙি ল'লোঁ। এয়া দেখিছেনে, ইমান মৰম লগা। আৰু এইফালে ঘৰৰ কবি দেই, বন্ধাকবি, এইটোও মায়ে মোক নুসুধাকৈ ছিঙিলে, নহ'লে মই ভিডিঅ' ক'ব পাৰিলোঁ হয় আপোনালোকক। প্ৰথম হয় আৰু এইবাৰ। আৰু ইফালে জালুক মায়ে বইল কৰি আছে। আজিলৈ আহিছোঁ।